নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই বনাম কৰ্দৈ চৰ্বত। ইমান গৰম পৰিছে, গৰমত কৰ্দৈ চৰ্বত খোৱাটো ভাল। কৰ্দৈ বহুত ঠাণ্ডা বস্তু হয়, সি পেটৰ কাৰণেও ভাল আৰু কৰ্দৈয়ে মানুহৰ তেজ চাফা কৰে বুলি কোৱা শুনো। সেইকাৰণে বোলো আজি কৰ্দৈ চৰ্বতকে খাওঁ। তেন্তে আহকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। মই কৰ্দৈ ভাল চাই দুটা ল'ম, বেছি নালাগে, তিনিটাই দি দিওঁ আৰু। মই কৰ্দৈ তিনিটা লৈছোঁ আৰু এইকেইটা ভালদৰে ধুই ল'ম আৰু যোনবিলাক বেয়া অংশ আছে সেইখিনি কাটি দিম আৰু ইয়াৰ শিৰাখিনিও কাটি সৰু সৰুকৈ কাটি ল'ম। এয়া মই কৰ্দৈখিনি ভালদৰে ধুই লৈছোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই মিক্সিত দি দিম। আৰু ইয়াত পদিনা পাত কেইটামান দি দিম, তেতিয়া গোন্ধটোও ভাল লাগে, খায়ো ভাল লাগে। অকণমান চেনি মই দি দিম ইয়াতে। অকণমান নিমখ দি এতিয়া আমি এইটো মিক্সি মাৰি দিম। আৰু এইখিনি মোৰ ধুনীয়াকৈ পিচ খাই গৈছে, এয়া বহুত ধুনীয়াকৈ হৈছে। আৰু এতিয়া মই চাকনিখনত দি পেলাই এইখিনি চাকি দিম। এনেদৰে চাকি ল'ম। আমাৰ এইখিনি ইমান ওলাইছে আৰু ইয়াত অকণমান ঠাণ্ডা পানী দি দিছোঁ। আৰু মই অকণমান নেমু চেপি দিছোঁ ইয়াত, বেছি মই অকণমান চেপি দিছোঁ। আৰু আমাৰ কৰ্দৈ চৰ্বত ৰেডি হৈ গৈছে আৰু ইয়াৰ পৰিৱেশনো কৰিব পাৰে। সহজতে বনাব পৰা এবিধ চৰ্বত আপোনালোক সকলোৱে খাব আৰু ভাল লাগিলে মোক কমেণ্ট কৰি ক'ব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যদি আপোনালোকে এলাহো লাগে তেতিয়াহ'লে লাইক এটাকে কৰি দিব। আজিলৈ সামৰিছোঁ।